হৈ যাব এইখিনিও থৈ দিয়ক ফাইলটোত ভৰাই দিয়ক নহ'লে উৰি যাব ঐ তই অথনিৰ পৰা অৰ্ডাৰ দি আছে যে তই কাক আকৌ অৰ্ডাৰ দিবলৈ আহিছ হা কাক অৰ্ডাৰ দিবলৈ আহিছ কোন তই এষা আপুনি কি কথা কৈছে কোন মই হঁ আজি এছাই ছাতকৈ ওপৰ চাই মোক লগ কৰিবলৈ আহিছে তাৰপিছত সুধিছে মই কোন আপোনাৰ জীৱনৰ হোম গাৰ্ড এটাই লগ কৰি পাইছে তাত যেতিয়া মই গৈছো এইটো আকৌ কি আশ কৰিবলৈ গৈছে মানুহ হাত চাপৰি মৰম চেনেহ পাইছে আপুনি কেতিয়াবা হাত চাপৰি পাই পাইছেনে আশৰ পৰা আহিছোঁ মোৰ দোকানত ভাং পাইছে আপোনাৰ দোকানত কেতিয়াবা বাঁহ পাত এটাও পাইছে কাটি মই জেলত আছো আপুনি কেতিয়াবা জেলত থাকি পাইছে বৰ ডাঙৰ কাম কৰিলি তই ধমচুটা ডাঙৰ কাম কৰিছো আজি সেইজনী খুৰী কোনজনী খুৰী কেকেচা ঘৰৰ কাষত অঁ খুৰীক মাত এষাৰ দিছো দুপৰীয়া ভাতৰ নিমন্ত্ৰণ আহি গ'ল লোকেল মুৰ্গী মই কৈছো জুলু নকৰিছো গ্ৰেভেদি কৰিছো গ্ৰেভি কিন্তু মই যাব নোৱাৰিছো তাৰপিছত আপুনি মোক সুধিছে মই কোন ঐ চুপ নহয় বাইদেউ আপুনি মৰমটো চাওকচোন মুৰ্গীটো আছে এতিয়া শুনিছে মাছৰ টেঙা এখনো বনাইছে কিন্তু মই খাবলৈ যাব নোৱাৰিছো তাৰপিছত সুধিছে মই কোন তুমি হয় ছাৰ তুমিয়ে এই কি পাও সাগৰ বৈদকী নন্দন পুৰিও মন কাম আকৌ পুৰিও মন উঠা, উঠা, কাম চা উঠা ভকত আপুনি বলক। সংগ সদায় নুগুচুক ঐ প্ৰাৰ্থনা কিয় গালি তুমি নিয়ম কানুনৰ কথা কি জানাও ভকতিৰ কথা কি জানা আপুনি জানে মোহন তাৰ দোকান আছে হয় ছাৰ দোকানখন খোলা কিমান বছৰ হ'ল বছৰটো অনুমানো এনেকে মনত নাছে হ'লেও 50 ধৰক পঞ্চাছ বছৰ 50 বছৰ নাই হোৱা নেকি 50 নহ'লেও 60 বা 65 বছৰ হৈছে আশী নহয় ছাৰ 10 বছৰমান হৈছে 10 বছৰটো হৈছে ছাৰ চাওকচোন আজি 10 বছৰে মই ইয়াতে চাহৰ দোকান দি আছো কিন্তু আমাৰ একেলগে চাহ দোকানী মুদৈ আজি ক'ৰ পৰা ক'লে গুচি গ'ল চাহ কোন মুদৈ নৰেন্দ্ৰ মুদৈ ভাই অ' বেহন খোৱাও খুৰী অ'